थांनाय हराव गफुरनि थिर खेला होग्रा मकुल हन्दिखैखौ हमदों गफुर थानानि पुलिसा। खुलुमबाय, आं निजरा बसुमतारी, इउनाइटेड निउस बयखौबो बरायबाय। पुलिसनि खनले वार्निं होसेयावबो थिर खेला होनायखौ बन्द खालामैनि जाहोनाव हमजायो मुकुल हन्दिखैया गफुर सिभिल हस्पिटाल खाथिनि साहा दखानाव लोगोसे 40,000 रांबो मोनफायो। बेजों लोगोसेनो गासैबो थिर खेला होग्रा सुबुंफोरनि मुंफोरा पुलिसनि आखायाव दं आरो बिसोर गासैखौबो साफा हमनायनि थांखिफोरखौ आसाम पुलिसा लादों होनना सुलुंनिफ्राय मिन्थिनो मोन्दों। আজি एक গোপন সূত্ৰৰ ভিত্তিত আমি মই আৰু আমাৰ ষ্টাফ আমাৰ গহপুৰ চিভিল হস্পিটেলৰ সন্মুখত এজন মুকুল সন্দিকৈ নামৰ ব্যক্তিৰ চাহ দোকানত ৰেড কৰি তীৰ খেলৰ কেইখনমান বুক, এটা মোবাইল হেণ্ডছেট আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু উক্ত ব্যক্তিজনক আমি কৰায়ত্ব কৰোঁ। ব্যক্তিজনক এতিয়া আমি সোধপোছ কৰি আছোঁ আৰু কেইবাজন ব্যক্তিৰো নাম ইতিমধ্যে তেওঁ ডিছক্ল'জ কৰিছে। আমি এই সংক্ৰান্তত ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে ইয়াতে মই জইন কৰাৰ পিছতে আমি 7জন তীৰ খেলৰ বুকি এৰেষ্ট কৰি মহামান্য আদালতলৈ ফৰৱাৰ্ড কৰিছোঁ। তাৰপিছতো আমি অলপ ভিতৰুৱা জেগাৰ পৰা 3জন তীৰ খেলৰ বুকি এৰেষ্ট কৰিছোঁ আৰু এতিয়াও এই খবৰটো পোৱাৰ লগে লগে ইমিডিয়েট আমি একশ্যন লৈছোঁ আৰু এনেকুৱা অনৈতিক কাৰ্যৰ বিৰুদ্ধে আমাৰ তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত থাকিব।